নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম অসম চৰকাৰে যি নেকি 12600টা পদৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লিখিত পৰীক্ষাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হলো উপকৃত হ'ব বুলি আশা কৰিছো এই ভিডিঅ'টো হেকলৈ চাব তেনেলে আহকচোন দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো হা কুৱেশ্যন নম্বৰ 1 হাউ many kings do you have during the Ahom period Ahom যুগত কিমান জন ৰজা আছিল ইয়াতে অপচন কেইটা দিয়া হৈছে A B C D ইয়াৰে ভিতৰ শুদ্ধ এনসাৰটো হ'ব A নম্বৰ 2 41 জন Ahom যুগত ৰজা আছিল Question number 2 Which one was the first capital of Ahom kingdom in Assam কোনখন অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল ইয়াতে অপচন কেইটা দিয়া হৈছে A B C D ইয়াৰে ভিতৰ শুদ্ধ এনসাৰটো হ'ব C নম্বৰ 2 চৰাইদেউ অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল Question number 3 Who was the author of the book India Against Itself India Against Itself নামৰ গ্ৰন্থখনৰ কোন ইয়াতে অপচন কেইটা দিয়া হৈছে A B C D ইয়াৰে ভিতৰ শুদ্ধ এনসাৰটো হ'ব A নম্বৰ 2 ডক্টৰ সঞ্জীৱ বৰুৱা আছিল ইন্ডিয়া এগেইনষ্ট ইটসেলফ নামৰ গ্ৰন্থখনৰ লেখক Question number 4 The ফুলুগুৰি uprising was taken place in ফুলুগুৰি বিদ্ৰোহ কেতিয়া হৈছিল ইয়াতে আপোনালোকক অপচন কেইটা দিয়া হৈছে A B C D ইয়াৰে ভিতৰত আপোনালোকক শুদ্ধ এনসাৰটো হ'ব B নম্বৰ 2 1861 চনত Question number 5 The historic Assam Accord was signed on ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল ইয়াতে আপোনালোকক অপচন কেইটা দিয়া হৈছে A B C D ইয়াৰে ভিতৰ শুদ্ধ এনসাৰটো হ'ব D নম্বৰ 2 15 আগষ্ট 1985 চনত Question number 6 The first phase of Muammaria revolution was start in প্ৰথম পৰ্যায়ৰ মুৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল ইয়াতে অপচন কেইটা দিয়া হৈছে A B C D ইয়াৰে ভিতৰত শুদ্ধ এনসাৰটো হ'ব C নম্বৰ 2 1769 চনত প্ৰথমবাৰ বাবে মুৱামৰীয়া বিদ্ৰোহখন আৰম্ভ হৈছিল Question number 7 মনিৰাম দেৱান and পিয়লি বৰুৱা were hanged on মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁসি দিয়া হৈছিল ইয়াতে অপচন কেইটা দিয়া হৈছে A B C D ইয়াৰে ভিতৰত শুদ্ধ এনসাৰটো হ'ব D নম্বৰ 2 26 ফেব্ৰুৱাৰী 1858 চনত মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁসি দিয়া হৈছিল Question number 8 কনকলতা বৰুৱা became a martyr of which one of the following national movements কনকলতা বৰুৱা তলত উল্লেখ কৰা কোনটো জাতীয় আন্দোলনত শহীদ হৈছিল ইয়াতে A B C D ইয়াতে চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰে ভিতৰত শুদ্ধ এনসাৰটো হ'ব C নম্বৰ 2 quit india movement Question number 9 the assam region was separated from the bengal presidency as north east frontier in the year অসম অঞ্চলটো কোন বছৰত উত্তৰ পূব সীমান্ত হিচাপে বংগ ৰাষ্ট্ৰৰ পৰা পৃথক হৈছিল ইয়াতে অপচন কেইটা দিয়া হৈছে A B C D ইয়াৰে ভিতৰত শুদ্ধ এনসাৰটো হ'ব D নম্বৰ 2 1874 চনত Question number 10 The illustration work of the medieval Assamese text হস্তি বিদ্যানৱ was done by মধ্যযুগীয় অসমীয়া গদ্য হস্তি বিদ্যানৱৰ চিত্ৰকল্প কোনে কৰিছিল ইয়াতে অপচন কেইটা দিয়া হৈছে A B C D ইয়াৰে ভিতৰত শুদ্ধ এনসাৰটো কি হ'ব হেতু আপোনালোকে ভিডিঅ'টোৰ কমেন্টত নিশ্চয়কৈ জনাই দিব তাহাক বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো